নমস্কাৰ, মই সুৰজিত শৰ্মা। আন এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আমি শিকিম ছিষ্টেমত ফাঁচি থকা পুৰণা ইয়ামোবিলাক কেনেকৈ চেক কৰিব পাৰি। এতিয়া আমি লগ ইন কৰি আছোঁ এটা অফিচৰ আইডিত। এতিয়া আমি চাম এই অফিচটোত কিমান ইয়ামো পেণ্ডিং আছে। আমি প্ৰথমে যাম DOP মেইন স্ক্ৰীন। এতিয়া আমি যাম DPMS ট্ৰানজেকশ্যন এণ্ড ৰিপৰ্টছ। এতিয়া আমি চাম ইয়ামো এবষ্ট্ৰাক্ট ৰিপৰ্ট। এই কলকাছিয়া আছোঁ ফেচিয়েল আইডি শ্ব' কৰিছে। এতিয়া আজিৰ ডেটত কিমানখন ইয়ামো পেণ্ডিং হৈ আছে কলকাছিয়াৰ ফেচিলিটি আইডিত আমি চাম। 28খন ইয়ামো পেণ্ডিং হৈ আছে কলকাছিয়া আছৰ। এতিয়া এই ইয়ামোবিলাক কেতিয়াৰ কোন পিৰিয়ডৰ আমি চাব লাগিব। এতিয়া ফচি থকা ইয়ামোবিলাক কোন পিৰিয়ডৰ আমি চোৱাৰ কাৰণে আমি চেপৰ মেইন স্ক্ৰীন আহিলোঁ লগ ইন কৰি। এতিয়া আমি ইয়াত চাম ৰিপৰ্ট ফৰ ডিছপ্লে আনপেইড ইয়ামো। আমি ক্লিক কৰিলোঁ। এতিয়া আমি ইয়াত ফেচিলিটি আইডি ভৰালোঁ। এতিয়া ইয়াত দিছে আমাৰ ৰেঞ্জটো 30 দিনৰ ভিতৰৰ হ'ব লাগিব। এতিয়া আমি চাই লওঁ জুলাই মাহত অনলি 30 দিন। আমি জুলাই মাহত যেতিয়া 31 দিনীয়া, গতিকে 31 তাৰিখত বেলেগকৈ চাব লাগিব। আৰু এই ৰিপৰ্টটো কেতিয়াবা 12টা বজাৰ আগত নোখোলে, গতিকে আপোনালোকে 12 বজাৰ পিছত এই ৰিপৰ্টটো চাই ল'লে বেছি সুবিধা হয়। ইয়াত চাওক আনপেইড ইয়ামো এখনো দেখুওৱা নাই, মানে আপোনাৰ 1 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰৰ পিৰিয়ডত এওঁৰ অফিচত ইয়ামো পেণ্ডিং নাই। এতিয়া আমি এনেকৈ পিছুৱাই গৈ চেক কৰি থাকিম। এতিয়া আমি পিছুৱাই গৈ চেক কৰি পালোঁ 1/3/2019 পৰা 30/3/2019। আপোনালোকে ইয়াত মাহ 30 দিন হিচাপত দি পিছুৱাই গৈ যাই থাকিব লাগিব। যেনে ধৰি লওক প্ৰথমে আগষ্ট মাহ চালে, জুলাই চালে, জুন চালে, 2022 চালে নাই, 2021 গ'লে, 2020 গ'ল, এনেকৈ আপুনি বিচাৰি থাকিব লাগিব। এতিয়া মই এই পিৰিয়ডত আহি পাইছোঁ। পুৰণা ইয়ামোবিলাক আমাৰ ছিষ্টেমত আমাৰ অপাৰেটৰবিলাকে প্ৰপাৰলি অপাৰেট কৰা নাছিল, যাৰ কাৰণে ইয়ামোবিলাক ফাঁচি থাকে। এতিয়া এই ডেটত মই আহিছোঁ, এই পিৰিয়ডত মই চাম আছে নেকি। এই পিৰিয়ডত মই এখন ইয়ামো পালোঁ। এইখন আপুনি নোট কৰি ৰাখক বা আপুনি ইয়াত কপি পেষ্ট কৰি ল'ব পাৰে। কপি পেষ্ট কৰি গৈ আপুনি নোটপেডত পেষ্ট কৰি ৰাখিবও পাৰে আপোনাৰ নিজৰ সুবিধা হোৱাকৈ। এই ইয়ামোখন চাওক, 2137 টকাৰ ইয়ামো আছে। বুকিং ডেট, ৰিচিভ ডেট আছে, আৰু এইখন 16/2/2022 প্ৰিণ্ট কৰা হৈছিল, কিন্তু প্ৰিণ্ট কৰাৰ পিছত কোনো একশ্যন হোৱা নাই। গতিকে এতিয়া আমি DPMSত গৈ এই পিৰিয়ডটো যেতিয়া দিম, আপোনাৰ যিখন ইয়ামো ফচি আছে এই ইয়ামোখন তাত শ্ব' কৰিব। কিন্তু এনেই যদি আপুনি DPMSত চাব যায়, DPMS চাব গ'লে আপুনি গম নাপাব আপোনাৰ কোন পিৰিয়ডৰ ইয়ামো আপোনাৰ অফিচত ফাঁচি। আমি এতিয়া এপ্ৰিল 2019 চাম। এপ্ৰিল 2019ত চাওক, ইয়াতো 2খন ইয়ামো পেণ্ডিং হৈ আছে। আমি আনৈতিক পিৰিয়ড চাইছোঁ, এই পিৰিয়ডত দেখা গৈছে যে এখন ইয়ামো ফচি আছে। এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে এই ইয়ামো নম্বৰটি নোট কৰিব, এমাউণ্ট, ষ্টেটাছ, বুকিং বা ৰিচিভ ডেট, বা আপুনি আমাৰ লগতে কৈ দিয়াৰ নিচিনাকৈ কপি কৰি নোটপেডত পেষ্ট কৰিব। তাৰপাছত আপুনি এখনকৈ ইয়ামো আৰ্টিকল ট্ৰেকিঙৰ নিচিনাকৈ DPMSত ট্ৰেকিং কৰি চাব কি কণ্ডিশ্যনত আছে, আৰু আপোনাৰ যিটো পিৰিয়ডত ৰিচিভ হৈছে সেই পিৰিয়ডৰ DPMSত আপোনালোকে ইয়ামোখন ভিউ কৰি প্ৰিণ্ট কৰি ল'ব। আৰু যি নেচেচাৰী একশ্যন হ'ব লাগে, ৰিটাৰ্ণ বা আপোনাৰ ডেলিভাৰী বা ৰিফিউজ যি হয়, সেই কমাণ্ডটো মাৰি আপোনালোকে এইটো আপডেট কৰি দিব। আশা কৰিছোঁ পেণ্ডিং হৈ থকা ইয়ামোবোৰ ছিষ্টেমৰ পৰা কেনেকৈ চাব পাৰি এই ভিডিঅ'টি আপোনালোকক বহুত সহায় কৰিব, কাৰণ মেক্সিমাম অফিচত বহুত ইয়ামো পেণ্ডিং হৈ আছে। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'ব। ধন্যবাদ।